হেল্ল' এভৰিৱান, আপোনালোক সকলোকে অসমৰ জীয়ৰী গাঁৱলীয়া ছোৱালীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এনেদৰে সাজি কাচি ক'লৈ ওলাইছোঁ জানেনে? মই ঘৰলৈ যাওঁ আৰু বৰ্তাহঁতৰ ঘৰত যিহেতু ভাত খাবলৈ মাতিছে আৰু দাদাও আহিছে, সেইবাবে মই ঘৰত থাকিও আহিম আৰু ভাত সাজো খোৱা হ'ব। সেইবাবে এতিয়া ওলালোঁ। এয়া মই ৰেডি ঘৰলৈ যাবলৈ। घर जाने के लिए खुशी तो आप लोग फेस पे देख ही रहे होंगे। আৰু এয়া ওলাই কৰি পুৰা ৰেডি হৈ আছোঁ ঘৰলৈ যাবলৈ। আৰু এইফালে দেখিছেনে পুৰা বৰষুণ বৰষুণ বৰষুণ। বাই বাই। নাই ইয়াতে আছে। আৰু সকলোকে বাই বাই দি মই ঘৰলৈ যাওঁ। আৰু এইগৰাকী হৈছে আইতাগৰাকী যে, এইগৰাকী মামীৰ মাক। এয়া মাজুজনে মই আহি আছোঁ আৰু মাজে মাজে মই দুটামান ভিডিঅ' কৰি আহি আছোঁ। আৰু এইফালে বৰষুণো দি আছে। আপোনালোকে বাৰু ৰ'দ ভাল পায়নে বৰষুণ ভাল পায়? মোক কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু বৰষুণে ভাল পাওঁ। আৰু অলপ পিছতে আমি পামগৈ আৰু এইফালে আকৌ লৈ ল'লোঁ টিকলাকেইটাৰ কাৰণে চকলেট। আপোনালোকে এটা কথা জানেনে? মোৰ মানুহজনৰো এটা চেনেল আছে। তেওঁ সেই চেনেলটো নচলায় বাৰু, আৰু এতিয়া মই চলাবলৈ কৈছোঁ তেওঁ সেই চেনেলটো। আৰু এয়া আমি আহি পাই গ'লোহি। মানুহজনৰ ঘৰৰ পৰা মোৰ ঘৰলৈ বাৰু বেছি দূৰ নহয়, 10-15 মিনিট লাগে কিবা এটা। আৰু এয়া আমি আহি পাই গ'লোহি দেই আমাৰ ঘৰ। আৰু এতিয়া আমি নামি কৰি লওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে। আৰু এয়া আহি পাই গ'লোহি। আৰু এইফালে মোক বৰ্তাজনে মাত লগালে। আজি কি আছে? ঘোল ঘোল। আৰু এইফালে মোৰ সৰু ভণ্টিজনীৰ এক্টিং চাওকচোন। এইফালে আহি পাই আমি খাই ল'লোঁ আৰু সৰু সুৰাকৈ কিবা এটা আনিছিলোঁ। আৰু এইফালে আমি খাই ল'লোঁ আৰু বেছিকৈ খোৱা নাই, যিহেতু আমি আকৌ বৰ্তাহঁতৰ ঘৰত গৈ ভাত খাব লাগিব। আকৌ এতিয়া আমি যাবলৈ ওলাইছোঁ বৰ্তাহঁতৰ ঘৰলৈ, যিহেতু আমাক ভাত খাবলৈ মাতিছিলে। এতিয়া গৈ আছোঁ তালৈকে বুলি। চুনো মই আৰু আমাৰ মাহঁতকো মাতিছিলে, সেইবাবে মাহঁতো যাব। আৰু এতিয়া আমি গৈ আছোঁ প্ৰথমতে, তাৰপিছত মাহঁত যাব লাহেকৈ। এইটো মোৰ মাজু বৰ্তাৰ ঘৰ। আৰু এতিয়া আমি আহি পাই গৈছোঁহি। আৰু এয়া বৌ ৰৈ আছিলে। আৰু বৌহঁতৰ ল'ৰাটো টিকলাটো একদম পূৰা দৌৰি ফুৰিছিলে। আৰু আহি পাই আমি ইয়াতে বহি ল'লোঁ। আৰু বৌয়ে চাহ খাবলৈ খুজিছিলে, আমি চাহ নাখাওঁ বুলি ক'লোঁ, কিয়নো আমি ঘৰত খায়েই গৈছোঁ যিহেতু, আৰু একেবাৰে ভাতেকে খাম আৰু বুলি ক'লোঁ। আৰু এয়া দেখিছেনে গোটেইকেইটা আমি এনেদৰে বহি আছোঁ। আৰু এয়া চুনো। আৰু আমি যোৱালৈ ভাত পানী বনাই কৰি দাদাহঁতে বৌহঁতে ৰেডি কৰি থৈছে। আৰু তাৰপিছত অলপ টাইমৰ পিছতে আমাক ভাত খাবলৈ মাতিলে। এতিয়া আমি ভাতটো খাই লওঁ। আপোনালোকে বাৰু খালেনে নাই খোৱা যদি খাই ল'ব। আৰু এইফালে আমি ভাত খাবলৈ আহিছোঁ। আৰু এইটো মোৰ দাদা, জান দাদা, বৰ্তা ডাঙৰটো ল'ৰা। আৰু সঁচাকৈ সকলোবোৰ খাবলৈ বহুত ধুনীয়া হৈছিলে। থেংক ইউ বৌ, ইমান ধুনীয়াকৈ ভাত এসাঁজ খুওৱাৰ বাবে। এনেদৰে একেলগে বহি নিজৰ মানুহখিনিৰ সৈতে ভাত এসাঁজ খাই যে কিমান ভাল লাগে সেইটোতো আপোনালোকে নিশ্চয় জানে। মোৰো মনটো বহুত বেছি ভাল লাগিলে। গোটেই মানুহখিনি একেলগে পাই ভাত এসাঁজ খাই খুব বেছি ভাল লাগিলে। লগতে মানুহজনো আছে, দাদাও আছে, বৰ্তা আৰু বৌহঁতো আছে, আৰু মোৰ নিজৰ মাহঁতো আছে। বহুত বেছি ভাল লাগিলে। এইফালে আমাৰো ভাত পানী খোৱা হৈ গ'ল। বহুত ধুনীয়া লাগিলে সঁচাকৈ। আৰু এতিয়া মাহঁত আৰু বৌহঁতেও ভাত খাই ল'লে। মনুখে ভাত খাইছে। মনুখে কেনেকুৱা আছে? আজি বৌ চব বনাইছে, দাদাই মাংস বনাইছে। বৌ কেনেকুৱা হৈছে খাবলৈ? যিহেতু বৰ্তাহঁতৰ ঘৰলৈ বিয়াৰ পিছত প্ৰথমবাৰ আহিছোঁ, সেইবাবে এতিয়া বৰ্তাক সেৱা কৰি ল'লোঁ আৰু সৰুকৈ কিবা এটা উপহাৰ দিলোঁ বৰ্তাক। তাৰপিছতে আমি দাদাক মান ধৰিলোঁ। দাদা বিয়ালৈ আহিব নোৱাৰিলে, যিহেতু কৰ্মব্যস্ততাৰ মাজত
সি সময় উলিয়াব নোৱাৰিলে আৰু ছুটি নাপালে বিশেষকৈ, সেইবাবে দাদাক মান ধৰিলোঁ এতিয়া। আৰু এইফালে বক, তাৰপিছত এইফালে আমাৰ সৰুজনকো দিছিলোঁ মই গিফ্ট এটা, কিন্তু গুৱামুৰি খোৱাতহে ব্যস্ত তেওঁ। আৰু এইফালে আমি ঘৰলৈ উভতি যাবলৈ ওলালোঁ আৰু সকলোকে বাই বাই। সকলোকে লগ পাই বহুত ভাল লাগিলে। আৰু এইফালে মানুহজনৰ ঘৰলৈ যাবলৈ ওলালে আৰু মই ঘৰত কেইদিনমান থাকিম। তেওঁ যাবগৈ এতিয়া আৰু মই আছোঁ কেইদিনমান ইয়াতে। এতিয়া মানুহজনক আগবঢ়াই দিবলৈ আহিলোঁ, মানুহজন যিহেতু যায়গৈ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ', বাই।